কমিটির নমিনেশন ইতিমধ্যে শেষ হয়েছে। তার মানে 30 জনে নমিনেশন দিছিল, 30 জনেই পাস করেছে। তার ভিতৰত এছ টি হল 2 জন আৰু ওমেন হল 4 জন, আনরিজার্ভ 24 জন, টোটাল 30 জন। 30 জনে পাস করেছে। আচ্ছা, আমার শেয়ার হোল্ডার হল 2486 জন। ইয়ার ভিতরতে আমার ভোট হব আর ইলেকশন খেলা হব। তাৰপিছত ইলেকশন হব 21-23 আৰু কাউন্টিং হব 23-23 আৰু উইথড্ৰ কৰিব লাগিব 13-23। ইয়াকে কৈ আমি আমাৰ সমবায় প্ৰেমীসকলক ধন্যবাদ দি ইয়াতে শেষ কৰিলোঁ। তেতিয়াহে ভাল লাগে, কাৰণ যদি আপোনাৰ বিৰোধী থাকে তেতিয়াহে আপোনাৰ কামো ভাল হ'ব। মই ভাবোঁ যে আৰু 100% আমাৰ 15টা জিকিব। আপোনালোকে চাইছে বহুত জেগাত চাপকাটা চাওক, গ্ৰামপুৰ চাওক, আমাৰ সমবায় চাওক, আমাৰ কচুগাঁও চাওক, য'তে হৈছে আমাৰ জলেশ্বৰী সব জেগাত 100% জিকিছে। এটা সমবায়ত জিকা নাই। হয়তো তাত আমি প্ৰাৰ্থী হয়তো আমি এনেকুৱা চিলেকশ্যন কৰিব পৰা নাই, কিবা আমাৰ ভুলৰ কাৰণে আমি এটা জিকিব পৰা নাই। সেইকাৰণে ৰাইজে কিন্তু আমাক 100% ৰাইজ আমাৰ লগত আছে আৰু আমাক 100% সঁহাৰি জনাইছে। ধন্যবাদ। সমবায় ইলেকশ্যনৰ আমাৰ UPPL আৰু BJP মিলি পেলাই আমি আজি প্ৰাৰ্থী দিছোঁ। আমাৰ মিত্ৰ দলে 15 জন প্ৰাৰ্থী আমি নমিনেশ্যন ছাবমিট কৰিছোঁ। আৰু এটা ডাঙৰ কথা যে আমাৰ UPPL আৰু BJP চৰকাৰ অহাৰ পিছত আপোনালোকে সাংবাদিক ভাইসকলে আমাৰ সচেতন মহল সবে গম পাইছে, আগত কিন্তু সমবায় ইলেকশ্যনবিলাক হোৱা নাই। মানে আপুনি যে এজন ভোটাৰ, আপুনি ভোট দিব, আপোনাৰ অধিকাৰটো আপুনি ছাবমিট কৰিব পৰা নাই। কিন্তু আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এটা গণতন্ত্ৰ ৰাইট, যাতে আমাৰ শ্বেয়াৰ হোল্ডাৰবিলাকে ভোট দি যাতে আমাৰ সমবায়ত যাতে কৰপশ্যনটো কমে, তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছে। ইতিমধ্যে আমাৰ অঞ্চলত সব সমবায়ত ভোট হৈ গ'ল। এই গোসাইগাঁও সাব ডিভিশ্যনত এইটো লাষ্ট আমাৰ ইলেকশ্যন হ'ব আৰু বডি হ'ব। মই ভাবোঁ যে অতি দুখ লগা কথা যে আজি 17 বছৰ পিছত যে আজি এটা আমি ভাল দিন দেখিছোঁ, ভাল দিন চাইছোঁ। মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ উকিল মুছাহাৰী ডাঙৰীয়াক EM মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখেতে আমাৰ বডি হোৱাৰ পিছত এনেকুৱা এটা ষ্টেপ লৈছে য'ত আজি 17 বছৰৰ পৰা এজন মানুহে ইয়াত চেয়াৰমেন হৈ চলাই আছে, এজন মানুহৰ কব্জাত অফিচবিলাক চলি আছে। এখেতে যেনেকুৱা চলাইছে, যদি চাউলৰ ক্ষেত্ৰত হওক, যি ক্ষেত্ৰত হওক, কৰপশ্যন হৈছে। কিন্তু এতিয়া আমাৰ BTRৰ চিফ মহোদয় প্ৰমোদ বড়োৰ নেতৃত্বত মই ভাবোঁ যে যিটো আমাৰ গণতন্ত্ৰ পদ্ধতি, যে আমাৰ ৰাইজক ভোটদান কৰাৰ কাৰণে ভোটদান কৰি যে চেয়াৰমেন বনোৱাৰ কাৰণে যে এটা পদক্ষেপ লৈছে। আৰু লগে লগে আমাৰ সব সমবায়খিনি ইতিমধ্যে যিবিলাক সমবায় হৈ গ'ল, আগৰ পৰা কৰপশ্যন ফ্ৰী হৈ গ'ল বহুত। আৰু আমাৰ এই গোসাইগাঁও সমবায়টো ইমান দিন এটা মানে 100% কৰপশ্যন চলি আছিল আৰু এজন মানুহে ইয়াত গ্ৰাছ কৰি আছিল। কিন্তু ইয়াত আমি কেনেকুৱা গম পাইছোঁ, এতিয়া যেতিয়া আমি ভোটাৰ লিষ্ট চাইছোঁ, যেতিয়া আমি AGM ছিগনেচাৰ পাইছোঁ, AGM ছিগনেচাৰত মৰা মানুহে চহী কৰি থৈছে। AGM ছিগনেচাৰৰ বাহিৰে ইলেকশ্যন খেলিব নোৱাৰি, আমাৰ যিটো হাইকোৰ্টে ৰায় দিছে। কিন্তু এইটো হিচাপত AGMতো মৰা মানুহৰ চহী আছে। তো ইয়াত মই চাইছোঁ বহুত ডাঙৰ এটা ঘটনা চলিছে। এইকাৰণে আমি আমাৰ UPPL আৰু BJP মিত্ৰজোঁট মিলি যে আমি ইয়াত আজি আমাৰ 15 জন প্ৰাৰ্থী দিছোঁ আৰু এই 15 জন প্ৰাৰ্থী আমি জয়ী হ'ম। জয়ী হৈ যাতে আমাৰ গোসাইগাঁও সমবায়টো যিবিলাক কৰপশ্যন আছে কৰপশ্যন মুক্ত কৰিম। এটা সমবায় কোনোবা হাৰিব পাৰে, আপুনি বিৰোধীওতো থাকিব লাগিব। মইতো ভাবোঁ যে বিৰোধী থাকিব লাগে, ষ্ট্ৰং প্ৰতিদ্বন্দ্বিতা হ'ব লাগে আৰু তেতিয়াহে ভাল লাগে। কাৰণ যদি আপোনাৰ বিৰোধী